টকীয়া গাঁৱৰ আমাৰ এই কোনকুনি হয়, কোনকুনি আমাৰ ধুনীয়া খেতিয়ক এক কোৰ মাৰিবলৈ আহিছিলে পথাৰত, এতিয়া ঘৰলৈ যাবলৈ ওলাইছে। আৰু সেইজোপা ঔটেঙা আমাৰ আজু ককাহঁতৰ দিনৰ ঔটেঙা, সেইজোপা তলতে গছ তলৰ বিহু হৈছিল। আমাৰ আজু ককাহঁতৰ দিনত আইতাসকলে এই গছজোপাৰ তলতে, আমাৰ আগৰ জীয়ৰীসকলে এই গছজোপাৰ তলতে বিহু কৰিছিল। আৰু গোটেই গাঁৱৰ মানুহবিলাকে আহি মনে মনে জুপি চাইছিল বুলি আমাক কৈছিল। কিন্তু এতিয়া সেই পৰম্পৰাই বিহু সংস্কৃতি আমাৰ অঞ্চলৰ পৰা হেৰাই গুচি গ'ল। কিন্তু আমাৰ এই ঔটেঙাজোপাই তাৰ সাক্ষ্য বহন কৰিছে। এই ঔটেঙাজোপাৰ তলতে এতিয়া কৃষকসকলে, ৰোৱনী দাৱনীসকলে জিৰণি লয়। এই শুকান পথাৰখনত খেতি কৰে। উৎপাদন সিমান ভাল নহয় যদিও তথাপিতো আমাৰ কৃষকে খেতি কৰিবলৈ এৰি দিয়া নাই। তথাপিতো আশাৰে বাট চাইছে চৰকাৰে কিবা পানী ব্যৱস্থা কৰি দিব বুলি। কিন্তু আজিলৈকে স্বাধীনতা আজি 80 বছৰ ওচৰা-ওচৰি হ'ল, কিন্তু 80 বছৰ ওচৰা-ওচৰিয়ে এই বিশাল খেতি পথাৰখনত চৰকাৰী এটা পানী যোগান আঁচনি ইয়াত নহ'ল। সেইটো আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু এই অঞ্চলৰ পৰাই আমাৰ প্ৰায় 10-15জনমান মুক্তিযোদ্ধাই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, আন্দোলনত লিপ্ত হৈছিল আমাৰ এইটো অঞ্চলত। কিন্তু তেখেতসকলৰ এই বৃহৎ অঞ্চলটোত আজিলৈকে স্বাধীনতাৰ 80 বছৰতো এটোপাল পানী পথাৰত যোগান ধৰিব নোৱাৰিলে আমাৰ এই স্বাধীন ভাৰতৰ শাসক গোষ্ঠীটোৱে। সেইটোৱে আটাইতকৈ আমাৰ বাবে দুৰ্ভাগ্যজনক বিষয়, আমাৰ কৃষকৰ বাবে দুৰ্ভাগ্যজনক বিষয়। কিন্তু তথাপিতো আমি গৌৰৱান্বিত, আমাৰ আজু ককাসকলে, আইতাসকলে বিহু পতা এই গছজোপা এতিয়াও জীয়াই আছে। তাৰ এটা ডাল জন্মী হাতী ইয়াক বান্ধিছিল। জন্মী হাতীয়ে এই ডালটো ভাঙি পেলালে। জন্মী হাতীয়ে এই ডালটো ভাঙি পেলালে। তথাপিতো এটা ডাল লৈ এই গছজোপা জীয়াই থাকিল। আৰু সেই ভাঙি পেলোৱা ডালৰ ফাকটোতে এজোপা বহৎ গছ হ'ল। চৰাই হয়তো গুটি খাই পেলালে, তাতে হ'ল। আৰু আমি এই দুটা ডালেই মই দেখিছিলোঁ। তাৰ আগত এজোপা বৰ ডাঙৰ ঔটেঙা গছ হ'লে, ইয়াৰ পৰা আমাৰ গাঁৱৰ মানুহ ঔটেঙা খাইছিল। আজি ঔটেঙাজোপা এনেদৰে আছে, আমি সংৰক্ষণ কৰি ৰাখিছোঁ। সকলোলৈকে ধন্যবাদ জনাইছোঁ। আমাৰ এই কৃষকৰ পথাৰখনত যাতে পানী যোগানৰ ব্যৱস্থাটো হয়, তাৰ বাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ।